তো নমস্কাৰ সকলোকে। আজি মই মোৰ এই ভিডিঅ'টো জুবিনদাৰ বিষয়ে কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। বৰ্তমান সময়ত দেখিবলৈ পাই আছোঁ যে জুবিনদাৰ বিষয়ে মাত মতা মানুহ এজনো নোহোৱা হৈ গ'ল। কিয়? জুবিনদাক পাহৰিলে নেকি? চা ভাই, জুবিনদা আমাৰ হিয়াৰ আমঠু আছিল আৰু সদায় থাকিব। জুবিনদাৰ শৰীৰটোৱে আমাৰ মাজত নাই, কিন্তু জুবিনদাই দি যোৱা গানবিলাক, মৰমবিলাক সদায় আমাৰ মাজত আছে। কিন্তু এতিয়া দেখিবলৈ পাই আছোঁ যে জুবিনদাৰ কথা কোৱা মানুহ এজনো নোহোৱা হৈ গ'ল। জুবিনদা ঢুকুৱা একদিন বা দুদিনমান পাছতে আমাৰ অসমৰ গোটেই ডাঙৰ ইউটিউবাৰবিলাক লগ হৈ কেনে কিছুমান মন্তব্য আগবঢ়াইছিল, নিজৰ কিছুমান মন্তব্য। কোনোবা কৈছিল যে জুবিনদাৰ কাৰণে মানে যিটো নতুন এয়াৰপৰ্ট গুৱাহাটীত হৈ আছে, সেই এয়াৰপৰ্টটোত মানে ডাঙৰকৈ এটা ষ্টেচু বনাব লাগে। এতিয়া এনেকুৱা ধৰণৰ বহুত মন্তব্য দিছিল, কিন্তু এতিয়া সিহঁতৰ কি হ'ল? এতিয়া যেন কোনোৱে জুবিনদাৰ বিষয়ে মাত নমতাই হৈ গ'ল। কিয়? টকা খাই কেনে আপোনালোকে কি বহি গ'ল নেকি? চা ভাইয়া, জুবিনদাইতো এতিয়াও আমাৰ মতে ন্যায় পোৱাই নাই, কিন্তু আমাৰ মামাৰ মতে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে যে আমাৰ জুবিনদাক ন্যায় দিছে। কিন্তু এইবাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰখনক এবাৰ ভাবক। জুবিনদাই মৰা আজি প্ৰায় 5-6 মাহত পৰিলে, কিন্তু এতিয়ালৈকে জুবিনদাৰ সমাধি ক্ষেত্ৰখন, যিখন সমাধি মানে সোণাপুৰত আছে, তাত এতিয়ালৈকে কিবা এটা বনালে নেকি? ভাবক আপোনালোকে। জুবিনদাৰ যিটো সমাধিস্থলী, সেই সমাধিস্থলীটো গোটেই ধূলাৰে পুজ যাই আছে। কিয়? এই চৰকাৰখনে অকণো গুৰুত্ব নাই দিয়া কিয় জুবিনদাৰ সমাধিস্থলীটোৰ ওপৰত? কি কৰিব নোৱাৰিলে হয় 6 মাহত? ভাবক কিমান ডাঙৰ অট্টালিকা হৈ যায়, হয়নে নহয়? কমচে কম অকণমান হ'লেওতো তাত যোৱা মানুহখিনিৰ বাবে বা তাত কমচে কম ধূলাটোতো নাইকিয়া কৰিব পাৰিলে হয় ন 6 মাহত, কিন্তু নাই। এই চৰকাৰখনে নোৱাৰিলে। কিহৰ কাৰণে নোৱাৰিলে বা কিয় নোৱাৰিলে? ইমানে জুবিনদাক বেয়া পাইছিল নেকি এই চৰকাৰখনে? গম নাপাওঁ। তো চা ভাই, জুবিনদাকতো ন্যায় দিব নোৱাৰিলে আমাৰ মতে, হয়নে নহয়? কিন্তু কমচে কম এতিয়া জুবিনদাৰ সমাধিস্থলীটোতো হ'লেওতো ভালকৈ বনাওক না সমাধিস্থলীটো ধূলাৰ মাজত বা এনেকৈ কোনোবা মানুহ চাব আহিলে কি ক'ব আমাৰ অসমবাসীক? নিজৰে লাজ লাগে, হয়নে নহয়? তো এতিয়া আপুনি বা মই যদি এনেকৈ মাত নামাতাকৈ বা শুই থাকোঁ, তো কোনে মাত মাতিব জুবিনদাৰ কাৰণে? একবাৰ ভাবক গৰিমাবৰ কথা বা জুবিনদাৰ দেউতাকৰ কথা একবাৰ ভাবক না। কিমান দি থৈ গৈছে জুবিনদাই আমাক, কিন্তু এই চৰকাৰখন অকণো কৰিব খোজা নাই জুবিনদাৰ কাৰণে। আৰু আমাৰ এই কিছুমান মানুহে কি কৰিছে, মিয়া খেদা বা মিয়া বাংলাদেশী খেদাত লাগি আছে, কিন্তু জুবিনদাই যে এতিয়াও ন্যায় পোৱা নাই। জুবিনদাৰ যে সমাধি ক্ষেত্ৰখন অকণো মানে গঢ়ি উঠা নাই এতিয়ালৈকে, প্ৰায় আজি 6 মাহ হৈ গ'ল। সেইখিনি ধৰি চকু নপৰে কাৰো, গম পাইছেনে? তো কাৰণ সকলোৱে এটা লাগিছে যে মিয়া খেদক অসমৰ পৰা। জানো মিয়া খেদিব লাগে, আমিও কওঁ যে বাংলাদেশী খেদক, অসমত বাংলাদেশী আহিব নোৱাৰে বা বাংলাদেশী থাকিব নোৱাৰে, কিন্তু জুবিনদাৰ সমাধি ক্ষেত্ৰখনলৈ মাত নমতা কিয় কোনে হ'ল? গম পাইছেনে? তো সকলোৱে মাত মাতক জুবিনদাৰ সমাধি ক্ষেত্ৰখনক লৈ কেনে। তো এতিয়া এইখিনি সৰু এটা ভিডিঅ' আছিল। তো জয় জুবিনদা, জয় অসম। আৰু আপোনালোকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায় জুবিনদা আমাৰ কাৰণে কি আছিল, হয়নে? তো বাই বাই।